এতিয়া মোৰ প্ৰক্ৰিয়াটো শেষ হোৱা নাই, কাৰণ আমি অহা মাহত মোৰ আশা কৰিছোঁ যে জুলাই মাহৰ ফাৰ্ষ্ট উইকত আমি আৰু 10,000 পোষ্টৰ এডভাৰটাইজ দিম। 10,000 প্লাছ হ'ব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত বহুত পোষ্ট খালী আছে, এডুকেশ্যন ডিপাৰ্টমেণ্টত আৰু পোষ্ট খালী আছে। গতিকে 10,000 আৰু এডভাৰটাইজ হ'ব। মইতো এতিয়ালৈকে 1 লাখ নম্বৰজনে চাকৰি পোৱা বুলি কোৱাই নাই। যিদিনাখন 1 লাখ নম্বৰজনে চাকৰি পাব তেওঁক আপোনালোকৰ আগতে আনি দেখুৱাম যে এওঁ 1 লাখ নম্বৰ। এতিয়া তাৰ পিছতো কোনোবা মানুহৰ এক্সিডেণ্ট হ'ব পাৰে, কোনোবাই IS পাব পাৰে, 2-এটা খালী থাকিব পাৰে, সেইটো বেলেগ কথা। কিন্তু 1 লাখ সংখ্যাটো আমি গৈ চুই দিমগৈ, একদম গন্তিয়ে সৈতে 1 লাখ। আৰু এটা আপোনালোকে জানি ল'ব লাগে যে তৰুণ গগৈ চৰকাৰৰ দিনতে 2005তে অসমত FRBM আইন সংশোধন হৈছে যে ৱেটিং লিষ্ট পৰীক্ষাত থাকিব নোৱাৰিব। যোনে ৱেটিং লিষ্ট দিব তেওঁ 3 years জেল হ'ব। এটা আপোনালোকে আসাম FRBM Act 2005 পঢ়ি ল'ব যে কোনোবা ডিপাৰ্টমেণ্টে যদি ৱেটিং লিষ্ট বনায় তেওঁ 3 বছৰ কাৰাদণ্ড হ'ব। এইটো 2005ত তৰুণ গগৈ চৰকাৰৰ দিনতে এই আইন পাছ হৈ গৈছে বিধানসভাত, আৰু তেতিয়াৰ পৰা অসমত ৱেটিং লিষ্ট নাথাকে। এতিয়া 15 মে'ত আমি গম পাম জইন কৰাৰ পিছত কিবা পোষ্ট থাকিব নাথাকিব। সেই সময়ত 15 মে'ৰ পিছত আমি যি সিদ্ধান্ত ল'ব লাগে, আইনৰ গণ্ডিত থাকি আমি যি সিদ্ধান্ত ল'ব লাগে আমি ল'ম।